অন্য এটি ব্লগলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু মই আজি আছোঁ ডিব্ৰুগড়ত, মানে বা ঘৰত আছোঁ। মই দাদা আৰু মা আহিছোঁ বা ঘৰলৈ। আপোনালোকক পোৱালীক দেখাম ৰ'ব, বা ল'ৰাটো ডাঙৰটো। এইটো হাই বাবু। আৰু এইফালে আছে বাকী মানুহ, দেখাইছোঁ বলক। তাই মাংস ধুই আছে। এইখিনি লোকেল কুকুৰা, এইখিনি ব্ৰইলাৰ দেখাম বাৰু আপোনালোকক কেনেকৈ বনাওঁ। আৰু আমি আজি বনাম বাঁহ গাজ আৰু ব্ৰইলাৰ মাংস। বায়ে বনাইছে, মই বনোৱা নাই বাৰু, দেখিছে নহয় জানো। তাই এতিয়া ইয়াত ধ্যান দিছে, মই কৰিছোঁ। ইয়াত কেঁচা জলকীয়া দিছে, ঘৰৰ জলকীয়া হয়। জ্বলাকে বনাব, লতা বীজ জলকীয়া দিছে। হালধি গুড়ি ইয়াত দিলে, হালধি গুড়ি, পাঁচফোৰণ। পাঁচফোৰণটো পাছত দিছে, আগতো দিব পাৰি তেলৰ পাকত, পাছত দিছে বাৰু। আদা নহৰু পেষ্ট, জিৰা গুড়ি যোগে কৰি দিওঁ, একেবাৰে অলপ দিছোঁ জিৰা গুড়ি, পাছতো দিব পাৰি। জলকীয়া ঘৰৰ, এইটো লতা বীজ জলকীয়া বোলে। ৰং জলকীয়া দিছে তাই, যিহেতু অকণমান চব্জিখন জ্বলা হ'ব, সেইকাৰণে জলকীয়া বহুত দিয়া হৈছে। গৰম হ'লে পিছত আকৌ অকণমান দিয়া হ'ব, ফুৰিব। এতিয়া ইয়াত তাই মাংস দিছে। বাঁহ গাজ আমি বইল কৰি থৈছোঁ, 10 মিনিটমান পিছত আকৌ এবাৰ চাই থৈ দিওঁ। ইয়াত এতিয়া আলু দিছে। এইফালে ব্ৰইলাৰ আৰু বাঁহ গাজটো হৈ আছে, আৰু আমি এতিয়া ইয়াত বনাম লোকেল কুকুৰা। মিঠাতেল দিছে, বাঁহগাজ দিব ন তাতকৈ। পানীটো শুকালে যে বাঁহগাজটো দি দিওঁ, আলুখিনি অলপ পিছত। আলুখিনি অকণমান সিজিলে তাই এতিয়া বাঁহগাজখিনি ইয়াত দি দিছে। এইটো খোৱাত ব্যস্ত, গ'ল গ'ল। আহা আকৌ আইচক্ৰীম, এচামুচে খোৱা, খালা নহয়। মই এফালে চকু নিদিব দেই, একদম বহুত লেতেৰা হৈ আছে বস্তুবোৰ, ঠিক কৰিম পাছত। তেলটো গৰম হ'ল, এতিয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি ৰঙা হৈ অহা তাই এতিয়া আদা নহৰু পেষ্টটো ইয়াত দি দিছে।
তেলতে দি ভাল পাওঁ দৰকাৰ হ'লে আপোনালোকে বেছিকৈ দিব পাৰে মাংসখিনি দি দিছে তাই আমি লোকেল কুকুৰা বনাইছোঁ দেই ইফালে ব্ৰইলাৰখিনি হৈ আছে বাঁহগাজৰ লগত আৰু এইফালে কুকুৰা মাংস এইখিনি হৈছেগৈ তাই এতিয়া ইয়াত গৰম মছলা দিছে অকণমান গৰম মছলা দি অকণমান সিজাই থাকিলে এইখিনি নমাই দিব পৰা হ'ব জ্বলা হৈছে টেষ্ট কৰিলে এই যে বৰমা আৰু এয়া মোৰ মা একদম গৰমত দুইজনী মাংস হৈছেগৈ আৰু এতিয়া আলুখিনি দি দিছোঁ আৰু আমি এইখন কেৰাহী দেখিছোঁ নহয় এইখন ইয়াত আমি এতিয়া বাদাম ভাজি আছোঁ চাটনিৰ কাৰণে ইয়াত নিমখ দি অকণমান লৰাই দিছোঁ আৰু এইটো আমাৰ সৰু পোৱালি হাই ইয়াত বিলাহী দিছোঁ আৰু আমি এইখিনি মিডিয়াম ফ্লেমতে বনাই আছোঁ এইফালে আমি পোলাও বনাম ইয়াত ৰিফাইন তেল দি দিছোঁ আমি পোলাওটো একেবাৰে সাধাৰণভাৱে বনাম আমি নৰ্মেলি তাত কিবা চব্জি তব্জি ব্যৱহাৰ কৰে আমি আজি নিদিওঁ অকল কাজু কিচমিচ লং ইলাচি তেজপাত এইবিলাকেই দিম একেবাৰে সাধাৰণ আৰু কম সময়ৰ ভিতৰতে আদা নহৰু পিঁয়াজৰ পেষ্ট একেবাৰে সহজকৈ বনাইছোঁ আমি দেই এইখিনি অকণমান ৰঙা হোৱালৈ ভাজি থাকিব এইখিনি মাংসখিনি ধুনীয়া লাগিছে দেখিব অকণমান বেছি অকণমান হেৰিটো কাৰিকৰ লগাকৈ ভাজি দিলে লং ইলাচি তেজপাত কাজু কিচমিচ দিছে এতিয়া ইয়াত কালাৰটো একদম বৰ ধুনীয়া ৰঙা হৈছে যদি আপুনি পিঁয়াজখিনি বেছি ৰঙা কৰিব নিবিচাৰে তেতিয়া চাউলখিনি ৰঙা হ'বৰ কাৰণে অকণমান চয়া চচ দিও ভাজিব পাৰে চয়া চচ দিব অকণমান ৰঙা হ'বৰ কাৰণে ইয়াত এতিয়া অকণমান আমি চয়া চচ দি দিম পানী দিব ন এতিয়া এতিয়া পানী দিছোঁ চাউলটো অকণমান ডুবি যোৱাকৈ আৰু হয় নাই বেছিও নহয় ঢিলা হ'ব যে নহয় আৰু ইয়াতে অকণমান চয়া চচ দি দিম কালাৰটো ধুনীয়া হ'ব এইফালে মাংসত আমি অকণমান পানী দি দিলোঁ চলি আছে চাউলখিনি আগত তিওৱা আছিলে আমি সেইকাৰণে এটা চিটি মৰাম ইয়াত আমি মাংসত দিবৰ কাৰণে এতিয়া তেল অকণ গৰম কৰিছোঁ মিঠাতেল এইটো আমাৰ চিক্ৰেট ইনগ্ৰেডিয়েণ্টছ দেই
চিক্ৰেট হৈ নাথাকিলে আৰু চবেই গম পালে বাৰু এতিয়া। তেলখিনি গৰম হ'লে ইয়াত আদা নহৰু আমি খুন্দনাত খুন্দি লৈছিলোঁ, মিক্সিত দি লোৱা নাই, মানে বেছি মিহি কৰা নাই, মানে অকণমান ফেটি দিয়াই লোৱা আদা নহৰু ইয়াত দি অকণমান ভাজি থাকিম। আদা নহৰুখিনি ৰঙা হৈ গ'লে আমি মাংসখিনিত দি দিম, আৰু ইয়াৰ সোৱাদটো বৰ ধুনীয়া হয়, সেইকাৰণে এইখিনি এনেকৈ দিওঁ আমি। এইখিনি মাংসত দি দিছোঁ এতিয়া। বাদামৰ চাটনি দিবৰ কাৰণে এইফালে অফ কৰি দিওঁ, চিটি মাৰিলে। মাংসটো হৈ গ'ল, আমি অকণমান গ্ৰেভিকৈ ৰাখিছোঁ। ইয়াৰ কালাৰটো বহুত ধুনীয়া হৈছে, আপোনালোকে ট্ৰাই কৰি চাব পাৰে ঘৰত, আৰু খাই কেনেকুৱা পালে এবাৰ জনাব আপোনালোকে। আহি আমি বাকলিটো গুচাই লৈছোঁ, এতিয়া এইখিনি গ্ৰাইণ্ড কৰি দিম, আৰু ইয়াত দিছোঁ আদা নহৰু, জলকীয়া অকণমান জ্বলাকৈ দিছোঁ, অকণমান পানী দি এইখিনি এতিয়া গ্ৰাইণ্ড কৰি পোলাও ৰেডি হৈ গ'ল, লৰাই দিম। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকল নতুন ভিউৱাৰ্ছ আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।